নমস্কাৰ, মই নয়না গোস্বামী আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে শ্ৰদ্ধা জনাইছোঁ। যেনেকৈ ৰঙালী বিহুৰ কয় ন বহুত ৰং আছে, মই ভাবোঁ এই ৰঙে আপোনালোকৰ এইটো বছৰ বহুতো ধৰণৰ ৰং আপোনালোকৰ লাইফত আনে আৰু যাতে এটা বহুত ধুনীয়া এটা লাইফ আপোনালোকে যাব পাৰে। হয়, আমাৰ যোৱা বছৰটো লাষ্টৰ ফালে অকণমান প্ৰব্লেম আছিলে, আমি বহুতে বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম ফেচ কৰিছোঁ। আই হোপ এইটো প্ৰব্লেম এই নতুন বছৰটোৱে সেইবিলাক চব প্ৰব্লেম আমাৰ পৰা আঁতৰাই দিয়ে আৰু এটা নতুন এটা লাইফ এটা আমাক দিয়ে য'ত আমি বহুত ৰঙেৰে বহুত ধুনীয়াকৈ এটা লাইফ অংকন কৰিব পাৰোঁ। আৰু যিমানখিনি আমাৰ মাজত আমি যিখিনি ঠিক কৰিব লাগে, আমি নিজক যিমান ভাল কৰিব লাগে, সেইটো ৰাস্তাত যাতে আমি ভালকৈ যাব পাৰোঁ। মই এইখিনিয়ে ভাবিছোঁ ৰঙালী বিহুটোৱে আমাক যিমান ৰং দিব সিমান ৰঙেৰে আমি এখন ধুনীয়া পৃথিৱী আমাৰ কাৰণে ৰচনা কৰোঁ। আই হোপ আপোনালোক চবেই এনজয় কৰক এইটো বিহু ভালকৈ আৰু অতি সোনকালে আপোনালোকৰ লাইফটোত ভালৰ দিশত লৈ যাওক। থেংক ইউ ছ' মাছ।